নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ আসাম আনকি টেক ইউটিউব চেনেলত সো ফ্ৰেণ্ডসকল আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিলো যিটো এপ্লিকেশ্যন দ্বাৰা আপোনালোকে নিউজ পেপাৰ পঢ়িব পাৰিব সো ফ্ৰেণ্ডসকল আপোনালোকৰ যদি নিউজ পেপাৰ পঢ়াৰ ইন্টাৰেষ্ট আছে তেতিয়াহলে আপোনালোকে এই ভিডিঅটো শেষলৈকে চাব আজি মই এই ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে নিউজ পেপাৰ কেনেকৈ পঢ়িব পাৰিব সো ফ্ৰেণ্ড আপোনালোকে হয়তো নিশ্চয় নিউজ পেপাৰ যদি পঢ়াৰ ইন্টাৰেষ্ট আছে আপোনালোকে কি কৰে হয়তো বহুতো এনেকা নিউজ পেপাৰ আপোনালোকে নিউজ পেপাৰ এনেকৈ কিনি আনি পিনে ঘৰত পঢ়ে বা আপোনালোকে মোবাইলত নিউজ চাই ভিডিঅ' এনেকৈ চাওঁতে আপোনালোকে ডাটা কেতিয়াবা হেক হৈ যায় বা এনেকৈ কেতিয়াবা এনেকুৱা বহুতো প্ৰব্লেম হৈ যায় কেতিয়াবা আপোনালোকে নিউজ চাব নোৱাৰে আৰু পঢ়িব নোৱাৰে পেপাৰো কেতিয়াবা প্ৰব্লেমত নাহে তো আপোনালোকৰ বাবে আজি মই এইটো এপ্লিকেশ্যন লৈ আহিলো এইটো এপ্লিকেশ্যন আপোনালোকে ইনষ্টল কৰি পিনে আপোনালোকে যেনেকুৱা নিউজ পেপাৰত আপোনালোকে পঢ়ে বা আপোনালোকে ভিডিঅ' চাই বা টিভি চাই যেনেকুৱা আপোনালোকে নিউজ আপোনালোকে আপডেট হৈ থকা আপোনালোকে এইটো এপ্লিকেশ্যনতো আপডেট হৈ থকা পাব তো আপোনালোকে এটা কথা কৈ দিওঁ যে এইটো এপ্লিকেশ্যন এনেকুৱা নহয় যে আপোনালোকে কিছুমান বেলেগ নিউজৰ হয় তো এইটো এপ্লিকেশ্যন আমাৰ অসমৰ অসমীয়া প্ৰতিদিন নিউজৰ অফিচিয়েলি এপ্লিকেশ্যন হয় যিটো এপ্লিকেশ্যন হয় এইটো আপোনালোকে দেখি পাইছে যে অসমীয়া প্ৰতিদিন যিটো আমাৰ অসমীয়া প্ৰতিদিনৰ অফিচিয়েলি এপ্লিকেশ্যন হয় যিটো নিউজ আমাৰ অসমীয়া প্ৰতিদিন হয় এইটো সেই চেনেলটোৰ দ্বাৰা এই এপ্লিকেশ্যনটো বনোৱা হৈছে সো ফ্ৰেণ্ড আপোনালোকে এই এপ্লিকেশ্যন ইনষ্টল কৰিলে আপোনালোকে মানে ধৰি লওক আপোনালোকে যেনেকুৱা নিউজ পেপাৰত পঢ়ে চেম তেনেকুৱাই পাব সো ফ্ৰেণ্ড আপোনালোকে এইটো এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব এইটো এপ্লিকেশ্যন এনেকুৱা বেছি এমবিৰ নহয় 7 MB 5 MB এপ্লিকেশ্যন হয় আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পাছত ফ্ৰেণ্ডসকল আপোনালোকে এপটো ইণ্টাৰফেচ আপোনালোকে এনেকুৱা দেখি পাব যেনেকুৱা থাকিব অসমীয়া প্ৰতিদিন বুলি থাকিব আপোনালোকে চিম্পলি ইনষ্টল কৰি ল'ব আৰু ইয়াত দেখি পাইছে ৰেটিংও ভাল পাইছে 4.4 ৰেটিং পাইছে আৰু আপোনালোকে এইটো ইনষ্টল কৰিব ইনষ্টল কৰাৰ পাছত আপোনালোকে চিম্পলি ইয়াৰ পৰা অপেন কৰি ল'ব অপেন কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখি পাব অসমীয়া প্ৰতিদিন বুলি আৰু আপোনালোকে ইয়াত দেখি পাব যিটো বেনাৰ আপোনালোকে এনেকুৱা থাকিব আপোনালোকে যেনেকুৱা পেপাৰত থাকে প্ৰথম পৃষ্ঠাত যেনেকুৱা আপোনালোকে বেনাৰ পায় আপোনালোকে চেম তেনেকুৱা আপোনালোকে ইয়াত বেনাৰ পাব তো মই আপোনালোকে এনেকুৱা বেনাৰ দেখি পাব আপোনালোকে যিটো মানে পেপাৰ যেনেকুৱা চেম থাকে আপোনালোকে চেম তেনেকুৱা পাব আৰু ইয়াত আপোনালোকে লাভ কি হ'ব আপোনালোকে যদি মোবাইলত এনেকুৱা নিউজ চাই তেতিয়াহ'লে আপোনালোকৰ ডাটা বহুত লাগিব ডাটা শেষ হৈ যোৱাৰ পাছত আপোনালোকে নিউজ পঢ়িব নোৱাৰে বা আধাৰৰ কিছুমান থাকি যাব কিন্তু এইটো এপ্লিকেশ্যনত আপোনালোকে কি হ'ব আপোনালোকে 5 MB গোটেইখিনি নিউজ পঢ়ি ল'ব পাৰিব আপোনাৰ ডাটা অকমানো হেক নহ'ব আপোনালোকে ইজিলি আপোনালোকে গোটেইখিনি আপোনালোকে নিউজ ইয়াত পঢ়ি ল'ব পাৰিব আপোনালোকে একো এনেকুৱা মানে ডাটা নাই আজি যদি আপোনালোকে ভিডিঅ' চাই আৰু কি হয় ভিডিঅ' চোৱাৰ পাছত আপোনালোকৰ ডাটা হেক হৈ যায় তাৰপাছত কিছুমান নিউজ এনেকুৱা থাকি যায় আপোনালোকে পঢ়িব নোৱাৰে তো আৰু টিভিটো কি হয় টিভিটো এনেকুৱা দিয়াৰ পাছত আৰু কেতিয়া দিব সেইটো ঠিক নাথাকে তো আপোনালোকে ইয়াৰ পৰা একদম মানে ইজিলি পঢ়িব পাৰিব তো আপোনালোকে দেখি পাইছে এইবিলাক যিটো আজি যিটো 10 আগষ্টত আজি যিটো আপডেট হোৱা আপোনালোকে যেনেকুৱা নিউজ পেপাৰ আজি পঢ়ে এইটো আজি পঢ়িব এইটো কালি কি হ'ব আপোনালোকে কালিও পঢ়িব পাৰিব যেতিয়া আপোনালোকে নেক্সটটো দেখে আৰু আপডেটটো দেখে তেতিয়াহ'লে আপোনালোকে আজি যিটো নিউজ হয় আপোনালোকে আজি পঢ়িব পাৰিব এনেকুৱা নহয় যে আপোনালোকে মোবাইলত চালে বা টিভিত চালে কালিটো দিলে আজিটো নাই এনেকুৱা নহয় আপোনালোকে ইয়াত দেখি পাইছে যে নিউজ আপোনালোকে নিউজতে দেখাই দিব মুখ্য পৃষ্ঠাত যিটো ফাৰ্ষ্ট পৃষ্ঠা থাকিব এইটো ইয়াত দেখি পাইছে যে গুৱাহাটী বনৰীয়া গাহৰি সেইটো আপোনালোকে দেখি পাইছে গুৱাহাটীত বনৰীয়া গাহৰি আক্ৰমণত আহত হোৱা এজন লোকৰ মৃত্যু তো আপোনালোকে তেনেকুৱা নিউজ ইয়াত পঢ়িব পাৰিব ইয়াত দেখি পাইছে নিউজ দিয়া আছে প্ৰথম পৃষ্ঠাত যিটো আপোনালোকে প্ৰথম পৃষ্ঠাত যিটো থাম্বনেইলটো পঢ়ি পিনে আৰু লাষ্টত গৈ পিনে সেইটো গোটেইখিনি পঢ়ে তো তেনেকুৱা আপোনালোকে ইয়াত প্ৰথম পৃষ্ঠা পাব তাৰপাছত আপোনালোকে ছেকেণ্ড আৰু লাষ্টত গৈ পিনে এইবিলাক পঢ়িব পাৰিব চ' ফ্ৰেণ্ডছ দেখি পাইছে আপোনালোকে ইয়াত বহুতো এনেকুৱা ইজি মানে বহুত মানে ধুনীয়া এপ্লিকেশ্যন ওলাইছে অসমীয়া প্ৰতিদিন নিজৰ যিটো অফিচিয়েলি হয় এইটো বহুত ধুনীয়া এটা এপ্লিকেশ্যন ওলাইছে আপোনালোকে ইয়াৰ পৰা ইনষ্টল কৰি পিনে পঢ়ক যদি আপোনাৰ নিউজ পেপাৰ পঢ়িব ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আপোনালোকে ইয়াত অতি সহজত পঢ়িব পাৰিব আপোনাৰ পেপাৰ সদায় কিনিবৰ কাৰণে পইচা যিটো খৰচ কৰে আপোনালোকে সেইটো আপোনালোকক নালাগিব আপোনালোকে ইজিলি ইয়াত পঢ়িব পাৰিব আৰু ছেকেণ্ড সুবিধাটো মই আপোনালোকক কৈ দিছোঁ ইয়াত আপোনালোকে দেখি পাইছে মুখ্য পৃষ্ঠা গুৱাহাটী অসম আপোনালোকে যিকোনো কাণ্ট্ৰিজ ধৰি লওক এনেকৈ পঢ়িব পাৰে যিকোনো কেটেগৰীত আপোনালোকে নিউজ পঢ়িব পাৰিব অৰ্থনৈতিক শিক্ষা প্ৰযুক্তি সম্পাদকীয় বিনোদ ক্ৰীড়া জগতত যিকোনো আপোনালোকে ৰিলেটেড আপোনালোকে পঢ়িব খোজে নিউজ তেতিয়াহ'লে আপোনালোকে পঢ়িব পাৰিব আৰু চবতকৈ ভাল সুবিধাটো কি হ'ল ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখি পাইছে লাইভ টিভি আপোনালোকে অসমীয়া প্ৰতিদিন অফিচিয়েলি আপোনালোকে যিটো আপোনালোকে ইয়াৰ পৰা লাইভ টিভিও চাব পাৰিব তো আপোনালোকে এইটো এপ্লিকেশ্যন এতিয়া ইনষ্টল কৰক যদি আপোনালোকৰ নিউজ পেপাৰ পঢ়িব ইণ্টাৰেষ্ট আছে চ' ফ্ৰেণ্ডছ ভিডিঅ'টো যদি চাই আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা আছামিছৰ টিপছ এণ্ড ট্ৰিক ভিডিঅ' আপোনালোকে আগতো পাই থাকিব চ' ফ্ৰেণ্ডছ আগবাঢ়ো নেক্সট ভিডিঅ'লৈ ধন্যবাদ